মানচিত্ৰ অংকন কৰা মানচিত্ৰ অংকন কৰি তাত তলত দিয়া ঠাইকেইখন চিনাক্ত কৰা তো সুধিছে তুমি সেইটোৱে লিখিব লাগিব তুমি যিমানেই বহলাই ডাঙৰ কথা লিখি নাথাকা কিয় তোমাৰ যদি সোধা কথাটো যদি তুমি মিট কৰিব পৰা নাই তুমি যদি আনসাৰটো সেইখিনি কথা দিব পৰা নাই তুমি মাৰ্কছখিনি নোপোৱা তোমালোকে এইটো এনালাইজ কৰি থাকিব পাৰা যে কুৱেশ্যনটো লিখি আনসাৰটো কিমান বেটাৰ কৰিব পাৰা জলপ্ৰদূষণৰ বা স্থল প্ৰদূষণৰ 5টা কাৰক হ'ল বুজি পালে তোমালোকে তেতিয়া আকৌ পইণ্টছতে লিখিবা আনসাৰখিনি হেল্ল' হাই নমস্কাৰ তোমালোক সকলোকে মই পিডব্লিউ আছাম আৰ্টছলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছা আৰু তোমালোকৰ পঢ়া শুনা খুব ভালকৈ চলি আছে ইতিমধ্যে তোমালোকৰ ভালেকিটা পৰীক্ষা হৈ গৈছে কিছুমানৰ হয়তো 3টা 4টা হৈ গৈছে আৰু বহুকিটা বাকিও আছে হয় না মই আশা কৰিছো তোমালোক যোৱা পৰীক্ষাকিটা সকলোৱে ভাল কৰিছা আৰু আহা পৰীক্ষাকিটা আহি থাকি মানে যেকিটা আহিবলগীয়া আছে হেকিটাৰ কাৰণে ভালকৈ প্ৰিপাৰেচন কৰি আছা ঠিক আছে গতি আজি ভিডিওটো আমি ডিসকাস কৰিম তোমালোকৰ জিওগ্ৰাফি পৰীক্ষা বা ভূগোলৰ পৰীক্ষা যেটো 10 তাৰিখে আছে মাৰ্চৰ হয় না বহুত সময় আছে হাতত সেই পৰীক্ষাটোৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব হাতত যেহেতু 20টা দিন আছে তোমালোকে জিওগ্ৰাফিৰ বাহিৰে বেলেগ সাবজেক্টও পঢ়িব পাৰা ডেফিনেটলি কিন্তু আমি সেই সাবজেক্টটো আমি অৱহেলা কৰিব নোৱাৰো যেটো 20 দিনৰ পিছত আছে হেতু আমি বহুত ভাল কৰিব লাগিব হয় না তো 20টা দিন আমি কেনেকৈ ইউটিলাইজ কৰিম কি পঢ়িম কি মানে কেনেকৈ স্ট্ৰেটেজাইজ কৰিম আমাৰ পৰীক্ষাটোত কি লিখিব লাগিব কেনেকৈ এনসাৰবিলাক কৰিব লাগিব সেই বিষয়ে ডিসকাস কৰিম সো প্ৰথম তোমালোকৰ কোৱেশ্চনছ আহে 1 মাৰ্কৰ 2 মাৰ্কৰ 3 মাৰ্কছৰ আৰু 5 মাৰ্কছৰ হয় না সো গুটেখিনি কোৱেশ্চন লিখাৰ বা এনসাৰ কৰাৰ অলপ বেলেগ ধৰণে কিছুমান আমাৰ ওয়ে আছে 1 মাৰ্কছৰ কোৱেশ্চনটো কিছুমানে কি কৰে কল জাস্ট ডাইৰেক্টলি এনসাৰটো লিখি দিয়ে যদি পুঠে যে অমুক মানে কি জাস্ট এনসাৰটো লিখি দিয়ে বা কোন জায়গাত আছে অকল জায়গাটোৰ নামটো লিখি দিয়া হেতু সহজ হয় তোমালোকৰ কাৰণে টাইমটো বচাই দিয়ে কিন্তু হে এক লাইনৰ টাইমটো বচাই পেলি কি কৰিবা তাতকে যদি আমি ভালকে গুটে সেন্টেন্সটো লিখি দিও 1 মাৰ্কৰ কোৱেশ্চনৰ কাৰণেও যে অমুকটো হল এনেকুৱা এনসাৰটো লিখিলো তেতিয়া আমাৰ ইমপ্ৰেশনটো এক্সামিনাৰৰ আগত আৰু বেছি ভাল হয় গতিকে 1 মাৰ্কৰ কোৱেশ্চনৰ কাৰণে তোমালোকে সদায় ফুল সেন্টেন্সত এনসাৰ কৰিবা ঠিক আছে খালি ঠাই পুৰ কৰাই থাকক বা জিয়ে থাকক যদি ডাইৰেক্ট কোৱেশ্চনটো সোধে দ্যাট সুধিলে ফেকচুয়াল কোৱেশ্চন সোধা সাধাৰণতে 1 মাৰ্কত কিবা ডেফিনিশন দিব বা ডেফিনিশন দিলে তো আমি গুটেখিনি লিখিবই লাগিব বাট যদি আমি এটা ওয়াৰ্ডত উত্তৰ দিব পাৰিলে আমি কি কৰিম ফুল সেন্টেন্স লিখিম হেতু আমাৰ 1 মাৰ্কৰ স্ট্ৰেটেজি হলাই হেতু থাকিব যে আমি সদায় সম্পূৰ্ণ বাক্যত উত্তৰ কৰিম ঠিক আছে 2 মাৰ্কছৰ কাৰণে কি থাকে তোমালোকক ডাইৰেক্টলি দিয়াই থাকে তোমালোকক মই কোৱেশ্চনছ কিনি দিছো সাজেশন কোৱেশ্চন যেখিনি আহিব পাৰে ধৰা পৰীক্ষাত সেই কোৱেশ্চনছ কিনি তোমালোকে দেখিবা তাত লিখি দিয়ে যে দুটা লিখা বা দুটা কাৰকৰ নাম লিখা দুটা সমস্যাৰ নাম লিখা দুটা সমিধানৰ লিখা ডাইৰেক্টলি কৈ দিয়ে যে দুটা লিখা গতিকে সদায় পইণ্টছত লিখিবা যাতে ক্লিয়াৰলি দেখা পোৱা যায় ও এটো এটা আৰু এটো এটা হয় না যিমান পাৰি পইণ্টছত লিখিব ট্ৰাই কৰিবা কাৰণ মেনশন কৰি দিয়া থাকে যে দুটা লিখা বা 3 মাৰ্কছতো তোমালোকক সাধাৰণতে দিয়াই থাকে যে তিনিটা লিখা বা তিনিটা কাৰণ ব্যাখ্যা কৰা তিনিটা কাৰক লিখা এনে ধৰণৰ লিখা থাকে বা কেতিয়াবা থাকে যে পাট এনেকে ধৰা উদাহৰণস্বৰূপে অসমৰ পাট উদ্যোগৰ বিষয়ে বা অসমৰ চাহ উদ্যোগৰ বিষয়ে এটা টুকা লিখা সমটুকা লিখা বা ব্যাখ্যা কৰা তেতিয়া তোমালোকে ডেফিনেটলি প্যাৰাগ্ৰাফত লিখিব লাগিব কিন্তু যেতিয়াই আমাক কোৱেশ্চনত দিয়া থাকে যে দুটা লিখা বা তিনিটা লিখা আমি সদায় কিহত লিখিম পইণ্টছত লিখিম তেতিয়া আমাৰ টাইমটো বাচিব দেখাটো ভাল লাগিব আৰু আমাৰ এক্সামিনাৰে মাৰ্কসটো দিয়াটো গম পাব যে দুটা লিখিছে আমি 2 মাৰ্কস দিম ঠিক আছে সো ইয়াটো সেম আমি পইণ্টছ লিখিম কিন্তু যেতিয়াই তোমালোকক ব্যাখ্যা কৰা আলোচনা কৰা বুলি দিয়া থাকিব তেতিয়া তোমালোকে সদায় প্যাৰাগ্ৰাফতে লিখিব লাগিব তো হেতুৰ কাৰণে কেনেকুৱা স্ট্ৰেটেজি ৰাখিব হেতুৰ কাৰণে থাকিবা মেইনলি 5 মাৰ্কসতে থাকে তেনেকুৱা বা কেতিয়াবা 3 মাৰ্কসতো থাকিব পাৰে কি থাকে যদি ব্যাখ্যা কৰা থাকে আলোচনা কৰা বা বৰ্ণনা কৰা আমাৰ ইংলিশত ডিসকাস কৰা বুলি আহিব পাৰে বা এক্সপ্লেইন কৰা এনে ধৰণৰ বা এনালাইজ কৰা এনে ধৰণৰ ওয়াৰ্ডবিলাক যেটা ইউজ কৰে এটা আমি সাধাৰণতে ব্যাখ্যা কৰি বা অলপ বহলাই পেলে এক্সপ্লেইন কৰি লিখিব লাগে হয় না তো প্ৰথমতে গলে যিকোনো যেটো কোৱেশ্চন সুধে সাপোজ যদি আমি পৰিবহন উদ্যোগৰ বিষয়ে আমাৰ পৰিবহন যেটা ব্যৱস্থা অসমৰ হেতু বিষয়ে সুধে বা ভাৰতৰ পৰিবহন ব্যৱস্থাৰ বিষয়ে সুধে আমি প্ৰথমতে পৰিবহন হয়নো কি তাৰ পৰা আমাৰ কি সুবিধা হয় আমি অলপ ভাল নতেদি স্টাৰ্ট কৰিম আমি এটা ইন্ট্ৰোডাকশন দিম ঠিক আছে এটা আৰম্ভণি বা ইন্ট্ৰোডাকশন এটা দিম কিমান দীঘল কৰিবা 3 লাইনছ আৰু ম্যাক্সিমাম 3 লাইনছ বা কেতিয়াবা 4 লাইনছও কৰিব পাৰা 3 বা 4 লাইনছ ঠিক আছে এটো লিখিলা স্টাৰ্ট কৰিলা তাৰছত লিখিবা তুমি মেইন যেটো খুদিছে তোমাক কোৱেশ্চনত যেটো খুদিছে সেইটো কথা লিখিবা পৰিবহন উদ্যোগটো কি হয় তাত কি কি আছে পৰিবহন ব্যৱস্থাৰ ভিতৰত কি কি পৰে মেইন পৰিবহন কি ভাগত চলা ৰেল পথ আছে আমাৰ
কি যাতায়াত ব্যৱস্থা আছে আমাৰ সাগৰৰে কেনেকৈ আমি যাতায়াত কৰিব পাৰো কেনেকৈ পৰিবহন কৰিব পাৰি গোটেইখিনি কথা এক্সপ্লেইন কৰিলা আনসাৰটো তাৰপিছত তুমি দিবা এটা সামৰণি খুব বেছি 2 লাইন বা 1 লাইন বা 2 লাইনৰ এটা সামৰণি দিবা মেইন আনসাৰটো এটা লিখিবা ইন্ট্ৰডাকচনৰ পিছত যদি কেতিয়াবা 5 মাৰ্কছৰ কোৱেশ্যনটো দিয়া থাকে যে 5টা লিখা 5টা কাৰণ লিখা বা 5টা কাৰক লিখা 5টা সমাধান লিখা তেতিয়া তোমালোকে কিন্তু ইন্ট্ৰডাকচনটো লিখি তাত ডাইৰেক্ট প্ৰদূষণৰ 5টা কাৰক হল বা জল প্ৰদূষণৰ বা স্থল প্ৰদূষণৰ 5টা কাৰক হল বুলি দি পেলাই তোমালোকে তেতিয়া আকৌ পইণ্টছতে লিখিবা আনসাৰখিনি তাৰ পিছত কিন্তু যদি ব্যাখ্যা কৰা আলোচনা কৰা দিয়া থাকে তেতিয়াহে তোমালোকে পেৰাগ্ৰাফত লিখিবা আনসাৰটো ঠিক আছে লাষ্টত তোমালোকে লিখিবা ইয়াতে কনক্লুজন বা সামৰণি বা কেতিয়াবা তোমালোকক সুধিব পাৰে যে তোমাৰ মতে বা তোমাৰ ফালৰ পৰা কি সাজেশন দিবা বা যদি তোমাৰ ফালৰ পৰা উপায় দিব বিচাৰা সমাধান দিব বিচাৰা তেতিয়া তুমি কি দিবা সেই কথাখিনি তুমি সামৰি লিখিব পাৰা যে এনেকুৱা এই সমস্যাটো ইতিমধ্যে বহুখিনি সমাধান কৰিব চেষ্টা কৰা হৈছে কিন্তু তাৰ লগত যদি আমি ইমানখিনি এইখিনি বস্তু আমি যোগ কৰো আৰু ভালকৈ কি হ'ব পাৰে সমাধান হ'ব পাৰে ঠিক আছে সেই কথাখিনি তুমি সদায় সামৰি লিখিবা তো এনেকৈ কোৱেশ্যনটো আগতে পঢ়ি পেলে বুজি লোৱাটো আৰু কোৱেশ্যনটো কি ডিমান্ড কৰিছে কোৱেশ্যনটো কি বিচাৰিছে এক্স্যাক্টলি হেইটোৱে তুমি আনসাৰটো লিখিবা কোৱেশ্যনত কিটা বেলেগ সুধিছে সেম কোৱেশ্যনটোৱে অলপ বেলেগ ধৰণে হলাই দিব পাৰে কিন্তু আনসাৰটো তুমি একেখিনি কথা লিখিব লাগিব সেই কাৰণে সদায় তুমি যদি মুখস্থ কৰি যা তোমাৰ প্ৰবলেম হ'ব কাৰণ এক্স্যাক্টলি একটা কোৱেশ্যনে যে আৰু সুধি দিব ঠিক কথা নাই টপিকটো সেম টপিকটোৰে অলপ কোৱেশ্যনটো ঘুৰাই পেলে দিব পাৰে আজিকালি যেনেকুৱা কৰে হয় নহয় গতিকে তেতিয়া তুমি ভালকৈ এটা কনসেপ্টটো ক্লিয়াৰলি বুজি পাই যাবা সেই কোৱেশ্যনটো সেই টপিকটোৰ ওপৰত যেনে ধৰণৰ কোৱেশ্যন নিদিয়ক কিয় কোৱেশ্যনটো যদি হলাইও দিয়ক তাৰ যদি ল্যাঙ্গুৱেজটো হলাই দিয়ক কোৱেশ্যনটো তুমি আনসাৰটো কৰিব পাৰিবা আৰু আনসাৰটো এপ্ৰোচ কৰাৰ তোমাৰ যেটো ওয়ে হ'ব আৰু একেই হ'ব বেলেগ বেলেগ হেৰিটো জাস্ট মানে সুধাৰ ধৰণটোৰ লগত তুমি লিখাৰ ধৰণ তোমাৰ আনসাৰ কৰাৰ ধৰণটো মিলিব লাগিব যেটো সুধিছে তুমি হেইটোই লিখিব লাগিব তুমি যিমানেই বহলাই ডাঙৰ কথা লিখি নাথাকা কিয় তোমাৰ যদি সুধা কথাটো যদি তুমি মিট কৰিব পাৰা নাই তুমি যদি আনসাৰটো সেইখিনি কথা দিব পাৰা নাই তুমি মাৰ্কছখিনি নোপোৱা ঠিক আছে গতিকে এই 20টা দিনত তুমি হেতু বস্তু ভগাই লোৱা যে কোনখিনি কি কৰিব এতিয়া তোমালোকে আকৌ নতুনকৈ পঢ়িবলৈ তোমালোকৰ সময় নাই যিখিনি পঢ়িলা সেইখিনিকে ৰিভাইজ কৰি থাকা আৰু লগতে কি কৰি থাকা কোৱেশ্যন প্ৰেক্টিস কৰি থাকা এতিয়া অকল ৰিভিজন লগতে কুৱেশ্যনছ প্ৰেক্টিস মানে আনসাৰ ৰাইটিং যেটো তুমি আনসাৰটো লিখি চাব লাগিব যিমানে প্ৰেক্টিস কৰিবা তোমাৰ হিমালে আনসাৰ লিখাৰ যেটো ধৰণ হেতু আৰু ভাল হ'ব ঠিক আছে তাৰ লগতে আহিছে ম্যাপিংৰ কুৱেশ্যন ঠিক আছে তোমালোকৰ জিওগ্ৰাফিৰ কাৰণে একদম ইম্পৰ্টেন্ট বস্তু এটা হৈছে ম্যাপিং তোমালোকৰ ডাইৰেক্ট কুৱেশ্যনটো আহিবই যে তলত দিয়া ঠাইকেখন তোমালোকৰ ম্যাপখনত চিনাক্ত কৰা মানচিত্ৰ অঙ্কন কৰি তাত তলত দিয়া ঠাইকেখন চিনাক্ত কৰা তেতিয়াতো তুমি ডাইৰেক্টলি ম্যাপখনত আঁকি পেলাই দেখাব লাগিব ভাৰতৰ আহিব পাৰে অসমৰ আহিব পাৰে গতে ম্যাপখনটো প্ৰেক্টিস কৰিবাই যাতে ম্যাপখনত তুমি সহজে ম্যাপ আঁকা বুলি ক'লে ম্যাপ এখন আঁকিব পাৰা আৰু ম্যাপ এখন আঁকিলে কি দিব লাগিব লগত কাষত দিব লাগিব চাৰিসীমা আমি চাৰিসীমাটো দিব লাগিব হয়নে এটো একদম ম্যান্ডেটৰি বস্তু চাৰিসীমা দিবা আৰু যদি ম্যাপখনত কিবা চিনাক্ত কৰিছা যিকোনো তুমি সিম্বল এটা দি চিনাক্ত কৰিবা ন সেই সিম্বলটো কি মিন কৰিছা তুমি হেতু তলত লিখি দিবা যে সাপোজ যদি স্কয়াৰ দিছা হেতুৱে সাপোজ নদী বুজাইছে বা কয়লাখনি আহিব পাৰে মন্ডৰ আহিব পাৰে হয়নে বেলেগ বেলেগ আহিব পাৰে সো আগৰ প্ৰিভিয়াছৰ পেপাৰ বিলাকত চাবা কেনেকুৱা বস্তু আছে সেইখিনি প্ৰেক্টিস কৰি চাবা ম্যাপ আঁকি পেলে আৰু যদিহে আহাও নাই ম্যাপিংৰ কোৱেশ্যন আহা নাই সাপোজ তোমাক এনে জাস্ট এটা কোৱেশ্যন আহিছে তাত তোমাৰ কোৱেশ্যনটো তুমি দিব পাৰা লগত এখন কাষত ম্যাপ আঁকি পেলে তুমি চিনাক্ত কৰি দিব পাৰা কোন কেখন জায়গাত পৰিবহনৰ ব্যৱস্থা আটাইতকৈ বেছি মানে সুবিধাদায়ক বা সবতছে বেছি ভাল তুমি গুটে ম্যাপখন আঁকি পেলে তাত দিব পাৰা যিকোনো উদ্যোগৰ বিষয়ে যদি তোমাক সুধিছে সেই উদ্যোগটো ভাৰতৰ কোনখন জায়গাত আটাইতকৈ বেছি ভালকৈ চলি আছে সেই ম্যাপখনত তুমি সেই জায়গাটো দেখাব পাৰা তেতিয়া তোমাৰ কাৰণে হেতু এটা প্লাস পইণ্ট হয় তাৰ কাৰণে তুমি 1-2 মাৰ্ক বেছি পাব পাৰা তোমাৰ যিখিনি আৰু কম্পিটিটৰ্স থাকে তাত তেওঁলোকতকৈ গতিকে এইবিলাক বস্তুৱে কেনেকে মানে এতিয়া এই সময়খিনি তোমালোকে এইটো এনালাইজ কৰি থাকিব পাৰা যে কোৱেশ্যনটো লিখি আনসাৰটো কিমান বেটাৰ কৰিব পাৰা যাতে তোমাৰ 1 মাৰ্কো কাটা না যায় পিছত পৰীক্ষাৰ সময় ঠিক আছে গতিকে এই সময়খিনি তোমালোকৰ হাতত এইকাৰণে গুৰুত্বপূৰ্ণ অলপ সময় তোমালোকে ওয়েষ্ট নকৰিবা বহুত দিন আছে পঢ়িম আগদিনা পঢ়িম বা দুদিন আগত পঢ়িম তেনেকৈ থৈ দিবা অলপকে এতিয়াৰ পৰা পঢ়ি যোৱা তেতিয়া এক্সামৰ দিনলৈ তোমালোক মানে পুৰা ফুলি প্ৰিপেয়াৰ্ড হৈ যাবা ঠিক আছে গতিকে আৰু তোমালোকৰ এটা প্লাস পইণ্ট প্ৰ্যাকটিক্যাল মাৰ্কস থাকিব গতিকে তোমালোকে 100 মাৰ্কৰ কাৰণে যিখিনি সময় পা তোমালোকে 70 নম্বৰৰ কাৰণে এতিয়া 3 ঘণ্টা সময় পাবা হয় নাই গতিকে তোমালোকৰ হাতত সময় অলপ বেছিকৈ থাকিব
এতিয়া ইংৰাজী বা অসমীয়া পৰীক্ষা তোমালোকে 100 নম্বৰৰ কাৰণে 3 ঘণ্টা সময় পাইছা কিন্তু ইয়াত তোমালোকে 70 নম্বৰৰ কাৰণে 3 ঘণ্টা সময় পাবা জিওগ্ৰাফিত বা যিকোনো প্ৰেক্টিকেল সাবজেক্টত গতিকে হেতু ইউটিলাইজ কৰিবা টাইম লৈ পেলাই লিখিবা আৰু মানে ভালকৈ নিজৰ পেপাৰখন পুৰা কোৱেশ্চনখিনি ভালকৈ প্ৰেজেন্ট কৰিবা আৰু এইকেইদিন ভালকৈ পঢ়ি থাকিবা ভালকৈ প্ৰিপেয়াৰ কৰি থাকিবা আৰু আমাৰ ক্লাसेছ আহিব মাৰাথন আছে সকলো ধৰণৰ কোৱেশ্চন মানে সাজেষ্টেড কোৱেশ্চনছ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ লাষ্ট মিনিট সাজেশন এনেকুৱা বহুত বিভিন্ন ধৰণৰ ভিডিঅ'ছ আহিব তোমালোকে চাই থাকিবা আমাৰ চেনেলটো আৰু মই আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা তোমালোকৰ প্ৰিপাৰেচন অলপ হলেও সহায় হ'ব ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আৰু তোমালোকে ভালকৈ পঢ়ি থাকা তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত বহুত শুভেচ্ছা থ্যাংক ইউ